हेलो एवरीवन वेलकम बैक टू माय न्यू भिडिओ जी रातिपुৱাতে ভিডিঅ'টো আৰম্ভ কৰিছোঁ যিহেতু এফালে যাম আমি দুইটাই বহি গান চাই চাই প্ৰথমে চাহ কাপ খাই ল'লোঁ আৰু এয়া মই ষ্টাইল কৰিবলৈ বহি লৈছোঁ ধুনীয়াকৈ ওলাই মেলি সাজু হৈ আমি দুইটা ওলাই গৈছোঁ তেখেতো আজি সময় পাইছে তেখেতো ওলাইছে মোৰ লগতে আৰু এয়া আজি আছিলে আমাৰ খুৰাৰ জোৰোণ দিবলৈ যাম আমি ওলাই গৈছোঁ গোটেইখিনি বস্তু বাহিনী লৈ মেলি গৈ পালেগৈ কইনা ঘৰ আৰু এতিয়া শৰাই সলনি কৰিব আমি চবেই আগবাঢ়ি গৈছোঁ তেওঁলোকো ৰখি আছে আমাক আগবঢ়াই নিবলৈ এয়া নিয়মবোৰ আৰম্ভ হৈছে আমাক ধুনীয়াকৈ তেওঁলোকে আদৰি লৈ গৈছে ভিতৰলৈ প্ৰথমবাৰ আহিছোঁ মই জোৰোণ দিবলৈ এনেকৈ খুব ভাল লাগিছে মনটো নতুন নতুন কথা শিকিবলৈ পাম বুলি ভাবিছোঁ আৰু এয়া জোৰোণৰ নিয়মবোৰ আগবঢ়াই লৈ গৈছে আৰু এয়া যে মই একেবাৰে অকণমানি দেৱৰ জানে আৰু গৈ পোৱাৰ পিছতে আমাক এনেকৈ খাবলৈ দিছিলে আৰু এয়া যে আমি কইনা বিচাৰিবলৈ গৈছিলোঁ খুব ভাল লাগিলে আৰু কইনাগৰাকী ভাবকচোন কেনেকুৱা লাগিলে কইনা এতিয়া আমি জোৰোণ লৈ আহিছোঁ ৰামচন্দ্ৰই জোৰোণ দি পঠিয়াইছে এতিয়া পিন্ধাই মেলি নিওঁ আৰু কিবা ক'বা নেকি এই সময়কণ যে ইমান দুখ লাগি গ'ল নহয় মোৰ যেতিয়া আমাৰ খুৰী হ'ব আৰু খুৰীয়ে যেতিয়া সেৱা কৰিলে মাকে ইমান কান্দিছে খুব দুখ লাগিলে দেখি আৰু একেবাৰে বেছি দেৰি ভিডিঅ' কৰিব নোৱাৰি ওলাই গৈছেহি তাৰ পৰা যিহেতু মই কাপোৰবোৰ উলিয়াই আছিলোঁ সেইকাৰণে ভালকৈ ভিডিঅ' কৰিব নোৱাৰিলোঁ এইখিনি বস্তু আগবঢ়াই দিছে আৰু আমাৰ খুৰীয়ে এয়া গিফ্টটো পিন্ধাই দিছে খুৰীক আৰু এইখিনি যে সৰু ল'ৰা ছোৱালীক মিঠাই খুৱাই এইখিনি পৰ্ব হৈ আছে মই দূৰত অকণমান ক্লিপ এটা ল'লোঁ আৰু এয়া দেখিছে আমাৰ ডাঙৰ খুৰী হ'ব খুৰীক নচুৱাই চাহতে ঘৰতে আৰু কইনাক আমাৰ বৰমাই জোৰ জবজ মাক দেউতাকৰ লগত ফটোগ্ৰাফী তুলি দিছে আৰু এয়া মোৰ যে সৰু নন্দা ইমান যি কথা তাই ভাত পানী খাই আমি গোটেইখিনি উভতি আহিলোঁ খুব ভাল লাগিলে আজিৰ দিনটো নতুন বহুত কথা শিকিবলৈ পাৰিলোঁ বহুত মানুহ লগ পালোঁ নিজৰে পৰিয়াল কিছুমানক দেখাই নাছিলোঁ মই তেওঁলোকক দেখিলোঁ খুব ভাল লাগিলে আৰু আহি পাই তেনেকুৱা বৰষুণ দিছে কেইটামান ফটো লগাই দিছোঁ আজিৰ দিনটো এনেকৈয়ে পাৰ হ'ল আপোনালোকৰ কেনেকৈ পাৰ হ'ল জনাব